আমাৰ গাঁৱত শ্ৰী শ্ৰী আখanda হৰিনাম কীৰ্তন পাতিছে, তাই যাবলৈ লৈছোঁ। আমি এতিয়া গৈ আছোঁ কীৰ্তনে বুলি। আমি আহি পালোহি আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। ঠিক আছে, নাম লৈ আছে। লগতে শিৱ মন্দিৰ লিংগ স্থাপন কৰিছিলে। এয়া হৈছে আমাৰ মা। আমি যোৱালৈকে মানুহ কমিয়ে গ'ল। আমাৰ যোৱা বহুত দেৰি হৈ থাকিলে। পূৰা হৰিনাম লৈ আছে আৰু এতিয়া তাত সেইখিনিত হোম পুৰে। হৰিনাম লৈ আছে আৰু গোটেই ৰাতি হৰিনাম লৈ থাকিব। আমি এটা ঘৰলৈ যাওঁ আৰু ঘৰ আহি পাই গ'লোঁ।